সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাই আজি দ্বিতীয় শ্ৰেণীৰ 2022 চনৰ এখন প্ৰশ্নপত্ৰ আগবঢ়োৱা হৈছে। ইতিমধ্যে 19 আৰু 21 খন আগবঢ়োৱা হ'ল। তোমালোকে এই তিনিখন প্ৰশ্নপত্ৰ যদি ভাল ধৰণে চোৱা তেতিয়াহ'লে সুন্দৰভাৱে এই বৰ্ষৰ পৰীক্ষাটো দিব পাৰিবা। গতিকে প্ৰশ্নপত্ৰখন আৰম্ভণিৰ পৰা শেষলৈকে ভাল ধৰণে চাই ল'বা। বাৰ্ষিক পৰীক্ষা 2022 বিষয় সংস্কৃত কক্ষা দ্বিতীয়। প্ৰথমতে দিয়া আছে সূত্ৰলেখনম। সূত্ৰলেখটো কেইটামান শব্দ তোমালোকক নিৰ্ধাৰিত কৰি দিয়া হ'ব। তাৰপিছত 2 নম্বৰত আছে শব্দাৰ্থ লিখতঃ। শব্দৰ অৰ্থ লিখিব লাগে, যেনেকৈ কাকহ মানে কাউৰী, হস্তহ মানে হাত, মম মানে মোৰ, মক্সিকা মানে মাখি, গজহ মানে হাতী। 3 নম্বৰতে সংস্কৃতেন উত্তৰং লিখত। সংস্কৃতত উত্তৰ লিখা। ইয়াত 3 নম্বৰকে দিয়া হৈছে, গতিকে 3টা কৰিব লাগে। সম্পূৰ্ণ বাক্য তোমালোকে উত্তৰটো দিবা। কহ সৰ্বত্ৰ ভ্ৰমতি। উত্তৰ কাকহ সৰ্বত্ৰ ভ্ৰমতি। গতিকে বাক্যটো সম্পূৰ্ণকৈ হ'ব। কহ সৰ্বদা সফল ভৱতি, বুদ্ধিমান সৰ্বদা সফল ভৱতি। কহ ঠাইত তোমালোকে প্ৰশ্নৰ এটা শব্দত উত্তৰটো মনত ৰাখিও বাকীখন প্ৰশ্নটোৰ জৰিয়তে উত্তৰটো লিখিব পাৰিবা। তপনস্য জনকস্য নাম কিম। তপনৰ দেউতাকৰ নাম কি? তপনস্য জনকস্য নাম ৰমেশঃ। তপনৰ দেউতাকৰ নাম ৰমেশ। 4 নম্বৰত দিলে দেৱনাগৰী অক্ষৰেণ লিখত। দেৱনাগৰী অৰ্থাৎ সংস্কৃত আখৰত লিখিব লাগে। 2 চত্বাৰি সত সপ্ত একম অষ্ট। 5 নম্বৰতে সুভাষিতানি ইতি পাঠস্য প্ৰথমং শ্লোকং লিখত। সুভাষিতানি এই পাঠটোৰ পৰা প্ৰথম শ্লোকটো তোমালোকক এবাৰ লিখিবলৈ দিয়া হৈছে। প্ৰথম শ্লোকটো কি আছে? বিদ্যা দদাতি বিনয়ং বিনয়াত্যতি পাত্ততাম পাত্তত্বধনমাপ্নোতি ধনাদ্ধৰ্মঃ ততঃ সুখম। ঠিক তেনেধৰণে আকৌ শেষৰটোও লিখা বুলি ক'ব পাৰে। গতিকে তোমালোকে আটাইকেইটা ধুনীয়াকৈ কণ্ঠস্থ কৰি ৰাখিবা। 6 নম্বৰটো দিলে ৰিক্ত স্থানানি পূৰণ। খালী ঠাই পূৰণ কৰিবলৈ একহ একা একং। অৰ্থাৎ ইয়াত আমি কেইটামান শব্দ ব্যৱহাৰ কৰিলে হ'ব। একহ বালকহ, একা বালিকা, একং ফলম। তেনেধৰণে কৰিলে হ'ব। তাৰপিছতে আহিলে মৌখিক ভৱতঃ বা ভৱান কহ ভৱতিকা, অহং ছাত্ৰঃ বা অহং বুলি কৈ নিজৰ নামটো ক'লেও হ'ব। ভৱতঃ ভৱত্যাহ নিকেতনস্য নাম কিম। তোমাৰ নিকেতনখনৰ নামটো সুধিছে, গতিকে আমি কি বুলি ক'ম? অস্মাকম, আমাৰ নিকেতনস্য নাম শংকৰদেৱ শিশু নিকেতন বুলি স্থানটোৰ উল্লেখ কৰিবা। ভৱতঃ ভৱত্যাহ জনকস্য নাম কিম। তোমাৰ দেউতাৰ নামটো সুধিলে জনকস্য মানে দেউতা। ভৱতঃ ভৱত্যাহ মম জনকস্য নাম বুলি ক'ম। ইয়াত মম ব্যৱহাৰ কৰিম। আগৰটোত তোমালোকৰ নিকেতন বুলি কোৱাৰ কাৰণে আমাৰ অস্মাকম বুলি ক'লোঁ, আৰু ইয়াত তোমাৰ দেউতাৰ বুলি কোৱাৰ কাৰণে মোৰ দেউতাৰ বুলি উল্লেখ কৰিম। মম জনকস্য নাম বুলি কৈ দেউতাৰ নামটো ক'ম। ভৱতঃ ভৱত্যাহ সংস্কৃত পুস্তকস্য নাম কিম। তোমাৰ সংস্কৃত কিতাপখনৰ নাম কি সেইটো সুধিলে। গতিকে বহুতেই সংস্কৃত কিতাপখনৰ নাম নাচায়, তোমালোকে কিন্তু সংস্কৃত কিতাপখনৰ নামটো মনত ৰাখি থবা। কি আছিলে? অস্মাকম সংস্কৃত পুস্তকস্য নাম ভাৰতী সংস্কৃত পৰিচয়। তাৰপিছত আহিলে ভৱান ভৱতী কুত্ৰ নিবসতি। তুমি ক'ত বাস কৰা? নিজৰ ঠাইখনৰ নাম ক'ব লাগে। অহং গ্ৰামে নিবসামি, গাঁওখনৰ নামটো ক'ব পাৰোঁ, বা অহম নগৰে নিবসামি, মই নগৰত বাস কৰোঁ। শৰীৰস্য পঞ্চ অংগানাং নাম নিবদতু। শৰীৰৰ 5টা অংগৰ নাম ক'বলৈ আহিলে, গতিকে হস্তঃ পাদঃ শিৰঃ নেত্ৰম নাসিকা উদৰম অংগুলিহি, এনেধৰণে আমি যিকোনো 5টা কৈ দিব পাৰিলেই হ'ব। তাৰপিছত আহিলে পাঠপঠনম। পাঠপঠনমৰ বাবে তোমালোকক কিছুমান শব্দ পঢ়িবলৈ দিয়া হ'ব, গতিকে ধুনীয়াকৈ পঢ়ি চাবা। পাঠসমূহ ইতিমধ্যে চেনেলটো দিয়াই আছে, তোমালোকে চাই ল'বা। আৰু কিবা জানিব লগা থাকিলে কমেণ্ট কৰি তোমালোকে জনাব পাৰিবা। আজিলৈ পাঠ সিমানতে সামৰিছোঁ। নমো নমঃ।
চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি ল'বা, লগতে বেল আইকনটো প্ৰেছ কৰিবা, আৰু তেতিয়া আমাৰ পৰৱৰ্তী পাঠসমূহ প্ৰশ্নসমূহ অতি সোনকালেই লাভ কৰিব পাৰিবা।